নমস্কাৰ, গুড মৰ্ণিং। আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ অন্য এটি ব্লগ। আজি দেওবাৰ, বহু দিনৰ পাছত নিজৰ কাৰণে আজি ঘৰলৈ যোৱা নাই, নিজৰ কাৰণে আজি দিনটো টাইম লৈছোঁ। অৱশ্যে যোৱাকালি মোৰ কাম এটা আছিলে, সেইটো কাৰণে নগ'লোঁ। আৰু আজি এটা দিনৰ কাৰণে কিয় যাওঁ ঘৰলৈ, কাইলৈ আকৌ আহিবই লাগিব, ডিউটি আছে। গতিকে ৰুমতে আছোঁ আৰু আজি অলপ চুলি কেয়াৰ ল'লোঁ। কেয়াৰ মানে কি আৰু, সেয়া তেল লগাই থৈ দিছোঁ। ৰাতিপুৱা উঠি ৰুম চুম চাফা কৰি চুলিত তেলটো লগাইছোঁ আৰু এতিয়া গা পা ধুম আৰু গোটেই দিনটো কি কৰি যাওঁ, যিহেতু আজি ৰুমত আছোঁ অকলে অকলে, মইনো কি কৰোঁ সেইটো দেখুৱাম বুলিয়ে আজি ব্লগটো আৰম্ভ কৰিছোঁ। গতিকে স্বাগতম জনাইছোঁ মাইনা মিক্সাৰৰ অন্য এটি ব্লগলৈ। আশা কৰিছোঁ ভিডিঅ'টি একেবাৰে শেষলৈ চাব আৰু কেনেকুৱা পালে জনাব। আজি কেইদিনমান পূৰ্বে মই এয়া হৈছে গ্লিচাৰিন, ফ্লিপকাৰ্টত অৰ্ডাৰ দি থৈ দিছিলোঁ। সুকন্যা শইকীয়া ব্লগত দেখিছিলোঁ নিম চাবোন বনোৱা। যিহেতু এতিয়া গৰম দিন, সকলোৰে ছালৰ সমস্যা আহেই, গতিকে নিম পাত যিহেতু ছালৰ বাবে বহুত উপকাৰী, গতিকে এটা উপযোগী ভিডিঅ' তেখেতে দিছিল আৰু ময়ো ভাবিছিলোঁ তেতিয়াই ময়ো এবাৰ বনাই চাম। আৰু আজি যিহেতু ৰুমত এনেই আছিলোঁ, গতিকে নিম চাবোনকে বনাই চাওঁ বুলি ভাবিছোঁ। আৰু এয়া প্ৰথমতে মই গ্লিচাৰিনখিনি সৰু সৰুকৈ কাটি লৈছোঁ, যিহেতু এয়া গৰম কৰিব লাগিব। ডাঙৰ হৈ থাকিলে বইল হ'বলৈ টাইম লাগিব, গতিকে এনেকৈ পিচ পিচ কৰি কাটি লৈছোঁ প্ৰথমতে। এইবাৰ এয়া আনিছোঁ, নিমপাত আৰু এল'ভেৰা আছে ইয়াতে। এইখিনি মোক মিক্সিত মাৰি, ওচৰতে বা এজনী আছে, তো বা এজনীয়ে এইখিনি মোক কৰি মেলি দিছে ধুনীয়াকৈ। এয়া চাওকচোন কিমান ধুনীয়াকৈ মিক্সিত গুড়ি কৰি মোক ৰেডি কৰি, গোটেইখিনি ৰেডি কৰি দিছে। মই জাষ্ট এতিয়া এইখিনি চেপি ৰসটো উলিয়াই ল'ম। অৱশ্যে চেপি নিদিলেও হয়, আপোনালোকে যদি ইচ্ছা কৰে গোটেই পাতটোকে দিব পাৰে, কিন্তু মই এয়া চেকনিত এয়া গোটেইখিনি নিমপাতৰ ৰস উলিয়াই লৈছোঁ। আৰু এয়া হৈছে জবা ফুল। জবা ফুলখিনি ধুনীয়াকৈ মিক্সিত মাৰি মোক বায়ে ৰেডি কৰি দিছে, খুব হেল্প কৰিছে। এইবোৰ মই একো কৰা নাই। কেমেৰাত আনিবলৈ বিচাৰিছিলোঁ, কিন্তু কেমেৰাত আহিবলৈ অলপ লাজ কৰে, গতিকে কেমেৰাত মই তেখেতক নেদেখুৱালোঁ। জবা ফুল যিহেতু চুলিৰ কাৰণে বিৰাট উপকাৰী, চুলিখিনি বহুত ধুনীয়া কৰে, চিল্কি কৰে, গতিকে জবা ফুলৰ এই চাবোনটি আপোনালোকে যদি ইচ্ছা কৰে চুলিটো লগাব পাৰে। আৰু এনেদৰে মই গোটেইখিনি বস্তু ফাৰ্ষ্টতে এয়া ৰেডি কৰি ল'লোঁ। গ্লিচাৰিন কাটি ল'লোঁ, জবা ফুল আৰু নিমপাতৰ ৰসটো এয়া উলিয়াই মেলি ল'লোঁ। এতিয়া কিচেনত যাব লাগিব। এয়া প্ৰথমে চচপেন এটাত পানী অলপ গৰম হ'বলৈ দিছোঁ আৰু এইফালে মই যে কাটি লৈছিলোঁ গ্লিচাৰিনৰ টুকুৰাখিনি, এনেকৈ আন এটা চচপেনত দি লৈছোঁ। এতিয়া পানীখিনি উতলি আছে, উতলি থকা পানীখিনিত এই চচপেনটো দিম। এইটোক ডাবল বইলিং মেথড বুলি কয়, ময়ো শুনিছোঁহে, কৈছোঁৱে মই সুকন্যা শইকীয়াৰ ভিডিঅ'ৰ পৰা চাই এইটো বনাইছোঁ। গতিকে তেখেতে কোৱা শুনিছোঁ এয়া ডাবল বইলিং মেথডেদি এইটো কৰিব লাগে। গতিকে মই এনেকৈ এটা চচপেনত কাটি লোৱা গ্লিচাৰিনখিনি লৈছোঁ আৰু আন এটা চচপেনত পানীখিনি উতলিব দিছোঁ। দিয়া পানীখিনি যথেষ্ট উতলিছে আৰু এনেকৈ উতলি থকা পানীখিনিৰ ওপৰত এয়া মই চচপেনটো ৰাখি থৈছোঁ। এনেদৰে কিছু সময় ৰাখি থ'ব লাগিব, টুকুৰাবিলাক গলি পূৰা মিক্স হৈ যাব লাগিব, পানীৰ নিচিনা হৈ যাব লাগিব। এনেদৰে 5-10 মিনিট সময় দিয়াৰ পাছত এয়া কিছু গলিছে, তথাপিও গোটেইখিনি গলি যোৱা নাই, একেবাৰে গলি যাব লাগিব গোটেইখিনি। এনেদৰে টুকুৰা টুকুৰ হৈ থাকিলে বনাবলৈ দিগদাৰ হয়, গতিকে পূৰা বইল হ'ব দিছোঁ গোটেইখিনি আৰু দেখুৱাই যাম। এয়া চাওক, 10 মিনিট সময়ত গোটেইখিনি গলি এয়া হৈ গৈছে। কনচিষ্টেঞ্চিটো চাই ল'ব। এয়া চাওক, ধুনীয়াকৈ গলি গোটেইখিনি শেষ হৈ গৈছে। এইখন হৈছে কেচিং। মই এইখনো ফ্লিপকাৰ্টৰ পৰাই অৰ্ডাৰ দি লৈছিলোঁ আৰু ইয়াত অলপ নাৰিকলৰ তেল দি লৈছোঁ, যাতে চাবোনটো সহজতে উঠি আহে। নাৰিকলৰ তেল নিদিলে উঠাবলৈ দিগদাৰ হয়, গতিকে তেলখিনি অলপ দি ল'লে উঠাবলৈ ইজি হয়।
এয়া উতলাই লোৱা গ্লিচাৰিনখিনি মই দুটা ভাগত ভাগ কৰি লৈছোঁ। যিহেতু নিমপাত আৰু জবা ফুল দুইবিধৰ চাবোন বনিব, গতিকে প্ৰথমতে এয়া দিছোঁ নিমপাতৰ ৰস। নিমপাতৰ ৰসখিনি এনেদৰে ধুনীয়াকৈ গ্লিচাৰিনৰ লগত মিক্স কৰি লৈছোঁ আৰু মিক্স কৰি লোৱাৰ পাছত কেচিংখন যে তাত সেয়া কেচিঙত দি গৈছোঁ। তিনিটাত নিমপাতৰ দি দিছোঁ আৰু আনফালে এয়া হৈছে জবা ফুলৰ মিশ্ৰণ। জবা ফুলৰ মিশ্ৰণটো অৱশ্যে বেছি ধুনীয়া হ'ল, কিয়নো মই এইখিনি চেকি লোৱা নাছিলোঁ। চেকি লোৱাৰ বাবে নিমপাতৰ সেই মিশ্ৰণটো বেছি পনীয়া হৈ গ'ল। তথাপিও একো নাই, কি হয় বাৰু দেখা যাব। আৰু এয়া জবা ফুল তিনিটা কেছত দি ল'লোঁ আৰু চাওক এয়া ধুনীয়াকৈ ৰেডি হৈছে। আৰু এতিয়া এইখিনি ফ্ৰিজত দিম। ফ্ৰিজত ৰখা প্ৰায় আধা ঘণ্টামান হৈ গ'ল। এতিয়া ব'লকচোন চাওঁ কি হৈ আছে। এয়া মোৰ নিমপাত আৰু জবা ফুলৰ চাবোন। এয়া চাওক, ফ্ৰিজত আধা ঘণ্টামান ৰাখিছোঁ আৰু এয়া চাওক কিমান ধুনীয়াকৈ উঠিছে। নাৰিকল তেল যে দিছিলোঁ সেইটো বাবে ধুনীয়াকৈ উঠি আহিছে, অকণো লাগি ধৰা নাই। যদিও নিমপাতটো বেছি পনীয়া হৈ গ'ল, মই ভাবিছিলোঁ দেৰি লাগিব নেকি, নহ'ব নেকি, তথাপিও ধুনীয়াকৈ আহিছে। এই চাওক, এয়া মোৰ চাবোন ৰেডি। এতিয়া ঘঁহাহে কথা। এয়া চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ। জনাবচোন কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত। এতিয়া বাজিছে সন্ধিয়া 6টা বাজিলে আৰু মই এতিয়া এঠাইত যাবলৈ ওলাইছোঁ। এঠাইত মানে মোৰ স্কুটি, চৰি মোৰ স্কুটি বুলি ক'লে মোৰ ভিডিঅ' চাই মোৰ সৰু ভণ্টি ফায়াৰ হৈ যাব। একচুৱেলি স্কুটিখন মোৰ নহয়, তাইৰহে। আৰু স্কুটিখন হৈছে মামাই দিয়া স্কুটি, মানে ভণ্টিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতে পোৱা স্কুটি। স্কুটিখনৰ এটা বেমাৰ হৈছে, ৰ'ব দেখুৱাই লৈছোঁ কি হৈছে বেমাৰটো। বেমাৰ বুলি ক'লে ভুল কোৱা হ'ব। এই যে গাৰ্ডডাল দেখিছে, গাৰ্ডডালৰ পৰা এই জইনটো খুলি গৈছে। এতিয়া মই যাম ৱেল্ডিং কৰা দোকানত আৰু সেই জইনটো লগাই আহিম। সেয়াই কাম, বিশেষ কাম নাই। গতিকে এতিয়া যাবলৈ ওলাইছোঁ চকলে। হেলমেট লোৱা নাই, ওচৰতে হয়, নাভাবিব আকৌ স্কুটি মই হেলমেট নোহোৱাকৈ চলাওঁ। আজিহে আহিছোঁ দেই, ওচৰতে কাৰণে হেলমেট নলওঁ এতিয়া। আৰু গৈ এখন ঠিক কৰি আহোঁ, বেলেগ একো কাম নাই। স্কুটিখন ঠিক কৰাই কাম আৰু অলপ বজাৰ কৰোঁ, সেয়াই। এতিয়া আহি পালোঁ, স্কুটি ঠিক হ'ল, মানে ৱেল্ডিং কৰি দিলে আৰু, যিহেতু এইটো ফুটি গৈছিল। আৰু আহি এতিয়া লাল চাহ একাপ আৰু পকৰি লৈ আহিছোঁ, পকৰিৰ লগত জুতি লওঁ। তাৰপাছত মোৰ অলপ অফিচিয়েল কাম আছে, সেয়াও কৰোঁ। এনেকৈ আৰু গোটেই দিনটো গুচি গ'ল। খাই বৈ শুই থাকিম আৰু কামখিনি কৰি। গতিকে আৰু ভিডিঅ'টি কণ্টিনিউ নকৰোঁ, এইখিনিতে শেষ কৰি দিম বুলি ভাবিছোঁ। কেনেকুৱা পালে জনাব। আৰু আপোনালোকে কৈ আছে, মোক কিছুমানে ফোনতো কৈছে লগৰখিনিয়ে যে মোক ডেইলি ভিডিঅ' লাগে। ডেইলি ভিডিঅ' দিবলৈ মই মানে মোৰ এডিটিঙত বহুত টাইম গুচি যায়, সেইটো কাৰণে ডেইলি ভিডিঅ' দিয়া নহয়। তথাপিও যিমান পাৰোঁ চেষ্টা কৰিম। ভিডিঅ'বিলাক চাই যাব, মৰম দিব আৰু আশীৰ্বাদ কৰিব। আৰু যিসকল মোৰ নতুন ভিউৱাৰ হয় তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু আজি যদি ভিডিঅ'টি চালে তেতিয়াহ'লে নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজিলৈ ইমানেই। তেতিয়াহ'লে চাহকাপৰ সৈতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰ অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে হাঁহি থাকিব, ফূৰ্তিত থাকিব। আজিলৈ ইমানেই, বাই বাই।